ল'ব লাগিব সুধিছে কেনেকুৱা লাগিছে সুন্দৰ আজিকালি ডেকা ল'ৰাবিলাকৰ মুখে মুখে জ্যোতি প্ৰসাদ আগৰৱালাৰ সেই উক্তি ফাঁকি পাহৰি গ'ল সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে কিন্তু আজিকালি ডেকা ল'ৰাই কি কয় সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল ৱাইন শ্বপে এইবিলাক পাহৰিবৰ হ'ল বিসৰ্জন দিবৰ হ'ল ভাল লাগিছে আজি ৰাসমহৰীয়াৰ এই কোঁৱৰ গাঁৱৰ পাৰিজাত যুৱ সংঘৰ বাকৰিত উখল মাখল তই খাক মই খাক মামনি মাকো চাহপানী বাকো ৰাইজৰ ভালনে অলপ ডাঙৰকে ৰাইজৰ ভালনে কিমান ভাল কাৰ লগত ভাল চিধাই বেয়ালৈ লৈ গৈছে গিৰিয়েকে ঘৈণীয়েকৰ লগত ভাল তোমাৰ বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডৰ লগত ভাল সেইটো নেকি ডাঙৰ এটা সেইটো চলি থাকিব চিৰন্তন এটা যুগমীয়া শব্দ আজি নহওক আজিৰ এই উখল মাখল পৰিৱেশত বৃহত্তৰ ৰহমহীয়া ৰাইজৰ চাবুৱা অঞ্চলৰ ৰাইজৰ মুখত এমুকুৰা নিভাজ হাঁহি দেখি মন মোৰ উখল মাখল লাগিছে মোৰ সন্মুখত বহি আছে চাবুৱা বিধানসভাৰ সন্মানীয় বিধায়ক যিজন বিধায়কে এই অঞ্চলৰ উন্নতি আৰু উত্তৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে তেখেতক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ হৃদপিণ্ডও বহি আছে হৃদপিণ্ড মানে তেখেতৰ অৰ্ধাংগিনী তেখেতৰ কলিজাৰ হাওঁফাওঁ তেখেতৰ দিলকা টুকুৰা মই সন্মানীয় বিধায়ক পুনাকন বৰুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰিছোঁ লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিছে মই এইখিনিতে এটা কথা কওঁ এইবাৰ মই প্ৰথম অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ নামনি অসমৰ অভয়াপুৰী কিন্তু ইউটিউবাৰ কেইজনমানে মোৰ গোটেই প্ৰগ্ৰেমবিলাক অসমত ঢালি দিলে যাৰ ফলত মই এতিয়া বিপদত পৰিবলগীয়া হৈছে কাৰণ মই অনুষ্ঠানবিলাক তেনেকৈ এটা বছৰৰ কাৰণে নিৰ্বাচিত কৰোঁ বা যি নহওক তাৰ মাজতে মই আপোনালোকক হাঁহিৰ ৰং বিলাবলৈ চেষ্টা কৰিম হাঁহিৰ ফাকু ছটিয়াবলৈ চেষ্টা কৰিম হাঁহিৰ ধেমালি ছটিয়াবলৈ চেষ্টা কৰিম লগত লৈ আহিছোঁ হাঁহিৰ এটা মস্ত টোপোলা ভালনে ৰাইজ মোৰ ভাল লাগিছে বিদ্যাসকল ভাল লাগিছে ফুলত ধৰিছোঁ কাণত ধৰি কৈছোঁ বিৰাট ভাল লাগিছে মানে কিয় কাৰণে ভাল লাগিছে জানে ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখি ভাল লাগিছে এই যে মই ক'লোঁ ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখি ভাল লাগিছে এই ধুনীয়া ধুনীয়া ছোৱালীবিলাকক চাইডৰ পৰা কেইটামান ল'ৰাই লাইন মাৰি থকা দেখি ভাল লাগিছে ধুনীয়া ধুনীয়া বোৱাৰীবিলাক দেখিও ভাল লাগিছে বোৱাৰীজনীয়ে ইমান ধুনীয়া হাঁহি মাৰিছে এইজনী মুগাৰ চাদৰ মেখেলা পিন্ধি আছে বোৱাৰী ডালিম গুটীয়া হাঁহিত এইটো বয়সতো মোৰ জিন্দগী থৰক বৰক কৰি পেলাইছে পিছে বোৱাৰী তোমাৰ মানুহজনক লগত বহুৱাই ৰখা নাই এইটো ডাঙৰ ভুল কৰিছা কাৰণ মই তোমাৰ মানুহজনক চিনি পাওঁ তোমাৰ মানুহজনে কি কৰিছে জানা তোমাক ইয়াত বহুৱাই থৈ সেইখিনি পাণ দোকান এখনত বেলেগ এজনী ছোৱালীক মিঠা পাণ খুৱাই আছে ঘৰত গৈ কাজিয়া কৰিব নালাগে আজি ৰঙৰ বতৰ বহাগৰ বতৰ ৰঙালীৰ বতৰ পাহুৱাল ডেকাৰ ঢোলৰ চেপত নাচনীক তাকুৰি ঘূৰাই কঁকাল ঘূৰোৱাৰ বতৰ নাচনীৰ নেঘেৰি কোপাত কপৌ ফুল গুজি দিয়াৰ বতৰ সেইকাৰণে এই পাততে অকণমান চিকুটি জোকাবলৈ প্ৰয়াস কৰিছোঁ মই কথা কওঁতে যদি ক'ৰবাত
অজানিতভাৱে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি ৰৈ যায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ সন্তান বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ নাতিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভাগিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভতিজাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ দদায়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ মোমায়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ গিৰিয়েক বুলি ক্ষমা কৰিব। গোলকাই মিষ্টেক হৈ গৈছে, শ্লিপত টান দাইদেউ সংৰক্ষণ কৰিব। যাই কি নহওক, শেহতীয়াভাৱে হ'লেও ৰহমহীয়া ৰাইজ আৰু বৃহত্তৰ চাবুৱা অঞ্চলৰ ৰাইজলৈ জয় জয় জনাইছোঁ। মোৰ হৃদয়ৰ নিভৃত কোণত লুকাই থকা একাজনী মৰম, একাজনী চেনেহ আৰু ভক্তি ভৰা সেৱা।